দেৱালীৰ দ্বিতীয় দিনা আৰু মানে কালিতো বেছিকৈ কৰা নহ'লে আজি মানে হেঁপাহ পলুৱাই মানে চাকি বন্তি জ্বলালোঁ তাকে আপোনালোককো অকণমান দেখুৱাওঁ বুলি এটি ভিডিঅ' আগবঢ়াই আনিলোঁ গতিকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। প্ৰথম দিনাটো চাকি দিবই নোৱাৰিলোঁ আজি কলগছডালতো মানে চাকি জ্বলাই দিলোঁ যিহেতুকে বৰষুণ নাই সেইবাবে। ঘৰত গোটেইখিনি হোৱাৰ পিছত এইবাৰ অকণমান বাহিৰলৈ ওলাই আহিলোঁ তাতে আপোনালোককো দেখুৱাওঁ কেনেকৈ আমাৰ অভয়পুৰীখন পোহৰাই তোলা হৈছে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ বাই বাই।